কোন হয় তই? আমাক কিয় মাৰিছ? আজি 15 বছৰ আগত যাক তহঁতে সাধাৰণ মাটি এটুকুৰাৰ কাৰণে হত্যা কৰিছিলি তাই ল'ৰা মই অভয়। কি হ'ল? কোনে মাৰিলে তোক? আমি 15 বছৰ আগত যাক মাটিৰ কাৰণে হত্যা কৰিছিলোঁ তাই ল'ৰা হয় অভয়। আৰু মৰিব হৈছে নেকি? ক'ত আছে সি? ব'ল মাৰোগে তাক। চন্দু তোৰ কাৰণে আজি মই 15 বছৰ দিন বাট চাই আছো। তোৰ আজি গুণ্ডাগিৰি শেষ কৰি দিম। বাহ, তোৰ চকুত অলপো ভয় নাই? তোৰ আগত চন্দু ভাই ৰৈ আছে। তই চাগে মোৰ নামটো ভালদৰে জনাই নাই। মোৰ নাম অভয়, যাৰ কোনো ভয়ৰ মূল্য নাই। কি চাই আছ? মাৰ ইয়াক। বাপেকৰ লগত নেমাৰি ভুলেই কৰিলোঁ। আজি 15 বছৰ পিছত মোৰ দেউতাই আত্মা শান্তি পাব। অভয়, আমাক নামাৰিব। আজিৰ পৰা আমি আপোনাৰ লগত কাম কৰিম আৰু আপুনি আজিৰ পৰা আমাৰ বছ। হাত মিলাওক আমাৰ লগত। ভণ্টি ক'ল যা তই? দাদা এনেই অলপ ওলাই যাওঁ। ৰহ, অকল যাব নালাগে, মোৰ মানুহ আছে লগত লৈ যা। ঐ লগত তহঁতি যা। নালাগে হ'ব দাদা, মোৰ একো নহয়। যা, ভালকে যাবি। ঐ ইমান দেৰি কৰিলি যে? অলপ দেৰি হ'ল আৰু। তই চাগে বেলেগ ছোৱালী চাই আছিলি ন? নহয় অ', তয়ো যে কি কথা ভাবি থাক নহয়। মোৰ দেহৰ প্ৰতিটো অংগত তয়ে আছো। পানী অবিহনে জানো নৈ হ'ব পাৰে? আৰু মোৰ জীৱনটো তই নহ'লে আধৰুৱা নহ'বনে? কচোন তই। চেনি চেনি কথাবোৰ কৈ নাথাকিবি দেই। নহয় অ' বেঙীজনী, সঁচাকৈ কৈছোঁ। তোৰ সপোনৰ লগৰী নহয়, দিঠকৰ লগৰী হ'ব বিচাৰোঁ। তোৰ সুখৰ লগৰী নহয়, দুখৰ লগৰী হ'ব বিচাৰোঁ। ময়ো। ঐ ব'ল যাওঁগৈ, নহ'লে দাদাই গালি দিব। ব'ল ব'ল। ঐ, আমাক পইচা কেতিয়া দিবি? ইমান দিন সময় দিলোঁ আৰু তোক। মোক আৰু এদিনৰ সময় দিয়ক প্লিজ, মই আপোনালোকক সকলো পইচা ঘূৰাই দিম।
ঐ কোন হয় তহঁতি আঁতৰ হয় ইয়াৰ পৰা আমাৰ কামত দিগদাৰ নিদিবি নহ'লে তহঁতিও মৰিবি আমাক চিনি পোৱা নাই, আমি অভয় মানুহ হয়। মাৰ ইয়াক। কোন ইহঁত কিয় মাৰিছিলে? আগতে ক'ৰবাত বহি লওঁগৈ ব'লক আমাক চিনি পোৱা নাই, আমি অভয় মানুহ হয়। চাই ল'ম তহঁতক। তহঁতি নোৱাৰে অভয়ক মাতি দিবি। কোন হয় অভয়? আজি 15 বছৰ আগৰ কথা সেই সময়ত এটা ডাঙৰ গেংষ্টাৰ আছিল নাম তাৰ চন্দু পৃথিৱীত যিমান বেয়া কাম আছিল সি সকলো কৰিছিল আৰু এদিন কিন্তু এটা মানুহে বহুত দিগদাৰ দিয়ে। জমৰ ঘৰত যাবলৈ হৈছে নি তাৰ? হয় হয় বছ, তাৰ মৰিব হৈছে। এই গাড়ী উলিয়া ব'ল। যোৱাচোন কোনে ইফেক্ট লাগে। আমাক চিনি পোৱা নাই আহক বহকচোন আপোনালোকে। আমি ইয়াত বহিবলৈ অহা নাই, ল খানা খাই মাত। কি এইবোৰ? মই আগেই কৈছিলোঁ তহঁতক চহী নামাৰো বুলি, আৰু মোৰ মাটি তহঁতক কিয় দিওঁ? তহঁতক আৰু বেলেগ কাম নাই? বেলেগৰ মাটি তহঁতি নিজৰ কৰি কি পাবি? ঐ তোৰ মৰিব হৈছে নেকি? বছৰ আগত কি কথা কৈছ? ঐ মাৰি পেলাই ইয়াক। খাই লৈ ব'ল। দেউতা আপোনাৰ মই প্ৰতিশোধ ল'মেই ল'ম। আৰু এনেকৈ অভয় চন্দুক মাৰি দেউতাকক মৰা প্ৰতিশোধ লয়। চন্দুৰ যিমান বেয়া কাম আছিলে সেইবিলাক সকলোবোৰ অভয় কৰে। এতিয়া অভয় ডাঙৰ গুণ্ডা। কাম হ'ল নাই তহঁতৰ? আজি কোন এটা আহিলে আমাক মাৰি গ'ল। মাৰ খাই আহিছ, মাৰি থৈ আহিব নোৱাৰিলি? ঐ সেইজনী মেঘালী নহয়নে? অঁ সেইজনচোন মোৰে ভণ্টি। আবে সেইটোচোন আমাক মাতো বে। বাহ, চিকাৰ আজি নিজে জালত পৰিল। মেঘালী আঁতৰ তই, মোৰে শত্ৰুটোকে পালিলে তই ভাল পাবলে। মাৰ দিয়া। দাদা ইয়াক নামাৰিব, মই আঁতৰ হয় তই। অঁ হেল্ল' দাদা মই অভয়, তোৰ মানুহ মোৰ ওচৰত আছে। ঐ মোৰ ভাইটি ক'ত?
হা 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 ইয়াৰ ভাইটিক লাগে। যা লৈ আন তাক। আকাশ বছ ইয়াৰ ভাইকৰ লগত ককাইক মাৰিবিলাক নি যা মাৰি পেলাগৈ ইয়াক। ৰহ এটা এটাকৈ নহয় গোটেইখিনি একেলগত পঠিয়া। যা মাৰি পেলা ইয়াক। কি চাই আছ ভাগে মাৰিয়া। মাৰিয়া এই কুকুৰটো মাংস কাটি মই সম্পূৰ্ণ খুৱাম। তোক মাৰিবলৈ মই অকলে খাবি আহি যা না। নীলদা দাদাক এৰি দিয়ক। দাদাৰ বাহিৰে মোৰ জীৱনত আন কোনো নাই। প্লিজ নীলদা দাদাক এৰি দিয়ক। হ'ব যা মাফ কৰিলোঁ। ভণ্টি আজিৰ পৰা মই সকলো বেয়া কাম এৰি দিলোঁ। ঐ ৰবাচোন, আজিৰ পৰা মোৰ ভণ্টিক তোমাকে কটালোঁ, ভালদৰে চাবা।